চুলিকেইডাল ইগনোৰ কৰক মানে এতিয়া গা ধুই আহিছোঁ আৰু মই জিমৰ পৰা আহি পেলাই অ'টমিলটো কেনেকৈ বনাই খাওঁ সেইটো দেখাওঁ বলক সেইটো কাৰণেই কওঁ ছ'চিয়েল মিডিয়াক বিশ্বাস কৰাটো টান মানে আজি এবছৰমান পিছতহে আকৌ অ'টমিল খোৱা ষ্টাৰ্ট কৰিছোঁ সৰুতে এবাৰ মানুহে ঘৰলৈ যাওঁতে অ'টছ খাবলৈ দিছিলে মায়ে কৈছিলে যে ই নাখায় কিন্তু মই টকালি পাৰি এনেদৰেহে খালোঁ মায়ে নিজে লাজ পালে আৰু আলহীৰ ঘৰতে ক'বলৈ লাগিলোঁ মায়ে এইবোৰ বস্তু আনি আমাক নোখোৱাই তাৰপিছত আৰু কি আলহীৰ ঘৰৰ পৰা ওলোৱাৰ পিছতে মায়ে কাণৰ তলত এটা কাণতলীয়া দিলে আৰু বেকাৰীৰ পৰা চিধাই 1 কেজি অ'টছ এটা কিনি আনিলে পিছদিনা ৰাতিপুৱাই দিলে নহয় খাবলৈ এবাতি তেতিয়া মই আছিলোঁ মাত্ৰ এটা 10-11 বছৰীয়া পোৱালি আৰু মই কেনেকৈ বুজি পাওঁ যে অ'টছত অকল গাখীৰ দিলেই নহয় অলপমান সাহস কৰি মাক ক'লো মা এই সোপাচোন খাবলৈ একো সোৱাদেই নাই তেতিয়া বেছি একো নহ'লে বাৰু ইখন গালো ৰঙা হ'ল আৰু টেমাটোত থকা অ'টছখিনি অ'টছ হিচাপে থাকি গ'ল ফাইনেলি এতিয়া ডাঙৰ হোৱাৰ পিছতহে বুজি পাইছোঁ যে অ'টছৰ আচল টেষ্টটো এনেকৈ ড্ৰাই ফ্ৰুটছ দি খালেহে লাগে সেইবাবে দেউতাৰ পকেটৰ 2 টকা খৰচ কৰি ড্ৰাই ফ্ৰুটছখিনি কিনি আনিলোঁ আৰু সৰু সৰুকৈ পিচ কাটি অ'টছখিনিতে মিলাই দিলোঁ আৰু একেবাৰে শেষত ওপৰত ঢালি দিলোঁ এচামুচ মৌজোল পিনাট বাটাৰ থকা হ'লে তাৰো এচামুচ ঢালি দিলোঁ হয় কিন্তু সবৰিৰ পজাত বগৰীয়ে পোৱা যায় মোৰ সৰু কালৰ কাহিনীটোৰ সৈতে আমাৰ অ'টমিলটো ৰেডি হৈ গ'ল ফাইনেলি আমাৰ অ'টমিল ৰেডি হৈ গ'ল বলক এতিয়া টেষ্ট কৰোঁ বেছিকৈ খাই দেখাই লোভ নলগাওঁ বাৰু কিন্তু এনেকুৱা আৰু কাহিনী জানিবলৈ হ'লে মোক ফ'ল' কৰিব আজিলৈ ইমানেই আকৌ পিছত লগ পাম